আজি আমি বৰপেটা ডিস্ট্রিক্ট লাইব্রেরিত অসম গণ পৰিষদ দলৰ যোগদান কাৰ্যসূচীত আহি এই দলত যোগদান কৰিলো। সভা ইতিমধ্যে আমাৰ চলি আছে। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ জনসাধাৰণক মেছেজ দিব খুজিছো, বিগত দিনত কংগ্ৰেছ আৰু ইউডিএফ দল কেৱল সংখ্যালঘুৰ লগত বিশ্বাসঘাতকতা বেইমানি ভণ্ডামি কৰি এই জাতিটোক কেৱল ভোট বেংকৰ ৰিচাৰ্জ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিছে। অনাগত দিনত সেই ৰাজনৈতিক দল দুটাক এইখন মঞ্চৰ পৰাই সাৱধান বাণী শুনাই দিছো, সকিয়নি দিছো। সংখ্যালঘু মানুহক লৈ সেই ভোট বেংকৰ ৰাজনীতি আৰু নচলিব। কেৱল মাত্ৰ আমাক বিভিন্ন সময়ত বিভাজিত কৰি এই দল দুটাই নিজৰ মুনাফা লুটিছে। তাৰ জ্বলন্ত উদাহৰণ আপোনালোকক দিওঁ। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ মানুহে বিধানসভাত হওক লোকসভাত হওক ইউডিএফ দল আৰু কংগ্ৰেছক বিধায়ক বনাই দিয়ে, কিন্তু যোৱা দুটা নিৰ্বাচন, এটা হৈছে ৰাজ্যসভা, এটা হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচন, সেই নিৰ্বাচন দুটাই কিন্তু